তো নেক্সট এইটো আছে ডিজাইনটো চাওক সম্পূৰ্ণ এইটো হৈছে ইমেজেছ কোম্পানী শাৰ্টছ এক্সেল সাইজৰ হৈছে সো হেল্ল' গাইজ আপোনালোকৰ কষ্টৰ বাবে আপোনালোকে মানে ভিডিঅ' দেখুৱাবৰ কাৰণে বৰ্তমান মানে নইজ আহিব বুলি মই ফেনটো অফ কৰি দিছোঁ চাই লওক আপোনাৰ কাৰণে মই অলপ কষ্ট মানে মোৰ একোৱে নহয় সো আজি এইটো হাফ চাৰ্ট দেখুৱাব বিচাৰিছোঁ সো চাই লওক হাফ চাৰ্টটো তো হাফ চাৰ্টটো হৈছে এইটো AF সুপাৰ ডে মানে প্ৰিমিয়াম গুডছ আৰু কাপোৰটো হৈছে সম্পূৰ্ণ কটন কাপোৰ আৰু সিলাই আছে তিনিটাকে সিলাই দিছে পুৰা সম্পূৰ্ণৰূপে সিলাই পুৰা আৰু ডাবল বিট আছে তো কাপোৰটো যথেষ্ট সম্পূৰ্ণ ভালে আছে ক'ব গ'লে কটন কাপোৰ আপুনি গৰমত আৰামত লগাই থাকিব পাৰিব তো ফাৰ্ষ্ট ইয়াত থৈ দিওঁ এইটো লুকছৰ কাৰণে থাকিব তো নেক্সট এইটো আছে ডিজাইনটো চাওক সম্পূৰ্ণ এইটো হৈছে ইমেজেছ কোম্পানী শাৰ্টছ এক্সেল সাইজৰ হৈছে লুকছৰ যদি কথা কওঁ আৰু চিলাইৰ কথা ক'লে চিলাই আছে তিনিটা চিলাই মাৰিছে আৰু এইটো কিন্তু হাতৰ বিটটো অন্য ৰূপে দিছে মানে ডাবলকৈ দিছে যেনেকুৱা এইটোত যেনেকুৱা দিছে তেনেকুৱা এইটো হাতৰ বিটটো তেনেকুৱাই দিছে তো এইটো কাৰণে যথেষ্ট ভাল যাতে ষ্টাইলিছ মজা হয় সম্পূৰ্ণৰূপে ভাল হয় তো ডিজাইনটো চাই লওক এইটো তো গাইজ এইবিলাক চাৰ্ট নতুন সোমাইছে তো যদি আপুনি নতুন কাপোৰ যদি চাবলৈ বিচাৰে তেন্তে মোৰ ৰাজকলৰ চেনেলটো ছাবস্ক্ৰাইব কৰি লওক লগত থকা বেল আইকনটো প্ৰেছ কৰি লওক তো মোৰ নাম হৈছে শ্ৰী অমৃ এইটো চাৰ্ট হৈছে ব্লেক চাৰ্ট হাফ তো গৰম দিন এতিয়া সম্পূৰ্ণ মানে ব্লেক চাৰ্টে আহি থাকে আপোনালোক যিমান পাৰোঁ মানে সোনকালে মই দেখুৱাই দিব চেষ্টা কৰিছোঁ যাতে আপোনাৰ সময় নষ্ট নহয় মূল্যৱান সময়বোৰ তো এইটো যদি প্ৰিণ্টটো চাওঁ যায় বিচাৰিম তেন্তে এইটো ৰ'জ এইটো ৰ'জৰ পিকচাৰ এইবিলাক মিনি ৰ'জ আৰু বটমটো ব্লেক দি দিছে যথেষ্ট ধুনীয়া আছে তো গাইজ এইটো চাৰ্টৰ লুকছটো মই দেখুৱাই দিছোঁ ৰ'ব মিলে হে তুম হামকো বড়ি নসিবো সে সো চাই লওক লুকছ আৰু সেইটো চাৰ্টটো হোৱাইটটো আনি দিওঁ ওচৰত আনি দিলে লুকছ চাব তো গাইজ মই এনেকুৱা সদায় নতুন যদি কাপোৰ সোমাই মই নতুন কাপোৰবিলাক সদায় মই আপলোড কৰি থাকোঁ মোৰ চেনেলটোত তো যদি আপোনাক ভাল লাগে যদি নতুন কাপোৰ চাব বিচাৰে তেন্তে মোৰ ৰাজকলৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু বহুতো মই ভিডিঅ' দি থাকোঁ যদি ভিডিঅ'বোৰ ভাল লাগে কাপোৰবোৰ ভাল লাগে তেন্তে আপুনি শ্বপতো আহিব পাৰিব আৰু এইটো ডিজাইনৰ যদি মই দিব নোৱাৰোঁ তথাপি আপুনি এইটো ডিজাইনৰ কাপোৰ আপুনি মাৰ্কেটৰ পৰা ল'ব পাৰিব সো ধন্যবাদ আশা কৰোঁ ভিডিঅ'টো ভাল লাগিলে এটা লাইক কৰি দিব আৰু শ্বেয়াৰ কৰি দিব ভাল লাগিলে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব